মা কসম ইয়াক যোন নাপি পাব না লাকিৰে সব কাম জানে নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল মই ৰাভাদা ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টো ৰুমৰ পৰা আৰম্ভ কৰিছোঁ অলপ আগতে শুই উঠিলোঁ আমি এতিয়া বাজিল 11টা গা পা ধুই কিনে ৰেডি এতিয়া আমি ইয়াৰ পৰা যাম আমি বৰ্তমান আছোঁ দেৱাহাটীৰ পৰা যাম টিহু থাম্বনেইল দেখি আপোনালোকে গমে পাইছে চাগে আজি ভিডিঅ'টো কি হ'ব আপোনালোকৰ সকলোৰে মৰমৰ হেল্ল' অসম ট্ৰেভেলাৰ নয়নদা আহি আছে আমাৰ লগত আজি ট্ৰাকত জাৰ্ণি কৰিব গাইছ আমাৰ গাড়ীখনো খালী হ'ল আৰু অলপমান বাকী আছে এই বেটলা জলদি খালী কৰ আজি আমাৰ বেলেগ প্ৰগ্ৰাম আছে এনেকে বহুত টাইম ৰখাৰ পিছত ফাইনেলি দাদা আৰু বৌ আহি পাল ইফালে আমাৰ ছাগল ভাই আৰু ইপিনে বুয়ে থাম্বনেইলৰ কাৰণে পোষ্ট দি আছে এতিয়া আমি যাবলৈ ওলালো টিহু বাচ্চালৈ দাদাৰ পুৰা গেংটোকে লৈ আছে গাড়ী একদম কেবিন ফুল পুৰা ফুল জোচ তো এনেকৈয়ে দেৱাহাটীৰ পৰা টিহুৰ আমাৰ জাৰ্ণি ষ্টাৰ্ট হৈ গ'ল আৰু ইপিনে ছাগল ভাই পুৰা ব্লগ কৰাত লাগি গৈছে এনেকৈয়ে হাঁহি ধেমালি মাজৰে গৈ আছো পাম্পত আহি আমি তেল ঢালো আমি গাড়ী তেল ঢালিলে সদায় ফুল টেংকিয়ে কৰোঁ আমাৰ তেলৰ টেংকিটো 360 লিটাৰৰ হয় প্ৰায় 28,000 টকা 29,000 টকা তেল খায় শেষত বহু দাদাসকলক বাই বাই দিয়া সময় হৈ গ'ল তোমাক বহুত চেলুট জনাইছো ভাইটি বহুত কষ্ট কৰে দে সঁচা কিন্তু মানে এনেকে ট্ৰাক চলাই ইউটিউব ভিডিঅ' বনোৱা ইমান সহজ নহয় ভাইটিক ছাপোৰ্ট কৰিব আৰু আগুৱাই লৈ যোৱাত সহায় কৰিব আৰু যিমান ভাইটি বুলি নহয় বেলেগ ট্ৰাক ড্ৰাইভাৰ বা ট্ৰাকত কাম কৰা মানুহ এনেকুৱা কষ্ট কৰি কাম কৰা মানুহক সন্মান কৰিব আৰু তাক মৰম সাপোৰ্ট নহয় তাক আশীৰ্বাদ কৰিব সি যাতে জীৱনত আৰু আগুৱাই যাব পাৰে থ্যাংক ইউ সো মাচ আৰু আমাক আজি তোমাৰ লগত তোমাৰ লাইফটো আমাক মানে ফিল কৰোৱাৰ কাৰণে বহুত বেছি ধন্যবাদ তো বহু দাদাসকল আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই আছে আপোনালোকলৈ বহুত বহুত ধন্যবাদ আমাৰ ড্ৰাইভাৰৰ জীৱনটো ইমান ধুনীয়াকৈ আপোনালোকৰ চেনেলত দেখুৱাৰ বাবে তো গাইজ ফাইনেলি আমি এতিয়া আহি পালোঁ টিহু মেগা ফুড পাৰ্ক
কেনে গাড়ী কাটা চাটা কৰি কেনে প্লাণ্টত লোডিং পইণ্টত গাড়ীখন লগাই দিলোঁ এতিয়া গাড়ীখন লোড হৈ আছে আপোনালোকক দেখাই দিওঁ বোলো কেনেকৈ লোড কৰিলে পাৰে হাই বল দে ৰে হাই বাই তো ফাইনেলি গাইজ আমাৰ গাড়ীখন লোড হৈ গ'ল লাষ্ট ফিনিচিং মাৰি আছে ভাইজি কুছ বলিয়েগা गाड़ी लोड हो गया अच्छा लग रहा है ৰাতিৰ বাজিল 11টা পোৱালীয়ে তিৰপাল বান্ধাত ব্যস্ত হৈ আছে হোৱাৰ পিছত ময়ো গাড়ীখন কাটাত উঠাই দিলোঁ কাটা কৰা হৈ গ'ল এতিয়া আমি গেট পাছ লৈ কেনে গৈ থাকোঁ লাহে লাহে এই আমাৰ গ্ৰীণচন ভাই নাইট ডিউটি কৰে বাই 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 গাইছ এতিয়া আমাৰ গাড়ীখন পূৰা তিৰপাল চিৰপাল বান্ধি কেনে ৰেডি এতিয়া আমি যাবলৈ ওলাইছোঁ ইয়াৰ পৰা এয়া চাওক গাড়ীখন ষ্টাৰ্ট কৰি ল'লোঁ এতিয়া পাইছে 11টা আমি মোটামুটি 3টামান বজাত যাই পাম হাইৱে আহি পালোঁ আৰু গাইজ আপোনালোকে নাভাবিব আমি খাই লৈ বহি ঘূৰি গাড়ী চলাই এনজয় কৰি থাকোঁ আমি গম পাওঁ ৰাতি ৰাতি গাড়ী চলাওঁ কিমান কষ্ট চাওকচোন এই ৰাতি 2টা বজাত ভাত খাই আছোঁ পোৱালিৰ লাগিছে বোলে ভোক সৰু মাছ ডাঙৰ মাছ দুটাকে অৰ্ডাৰ দি দিছোঁ বহুত দিন মূৰত লগ পালোঁ এইপিনে আমাৰ ৰুণটু ভাই আছে ই বোলে ভাত খাই আছে দেখাই দেখাই খাই আছোঁ ভাতখিনি খোৱাৰ লগে লগে গৈ থাকিলোঁ কাৰণ নিজৰে টোপনি ক্ষতি হয় ফাইনেলি গাইজ আহি পালোঁ আৰু ব্ৰ কোনোবাই যদি ট্ৰাক লাগটো তো কেনেকুৱা এক্সপিৰিয়েঞ্চ কৰি চাব চাই তেতিয়াহ'লে মোক কণ্টেক্ট কৰিবা 24 ঘণ্টাৰ কাৰণে আহিব পাৰিবা এয়া গাইজ চাওক 3টা বাজে আৰু 2 মিনিট বাকী আছে আমি জাষ্ট এতিয়া আহি পালোঁ কি কৰিবি আৰু গাইজ আমাৰ এই জীৱন ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ এতিয়া চাওঁ ৰুমৰ গেটটো তালাই মাৰিছে নেকি যদি তালা মাৰিছে গাড়ীতে ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ আজিলৈ বাই বাই গাইজ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ যি কৰিব লাগে কৰি দিবি আৰু গাইজ বাই বাই